Hello friends, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো অসম মনোজ ইউটিউব চেনেলটোলৈ। Friends, আজি আমি কথা পাতিম 18+ হট সেক্সি WhatsApp গ্ৰুপত কেনেকৈ জয়েনিং হ'ব পাৰি। Friends, যদি আপোনালোকে বিচাৰিছে 18+ সেইবোৰ গ্ৰুপত জয়েনিং হোৱাটো তেতিয়া হলে এই ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। বন্ধুসকল, তাৰ বাবে আপোনালোকে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব লাগিব। মই কম ব্ৰাউজাৰটোকে ওপেন কৰি লৈছো। फ्रेंड्स, মই এই ওয়েবসাইটটো লিংক ভিডিওৰ ডেসক্ৰিপচনত দি দিম। আপোনালোকে তাৰ পৰা ভিজিট কৰি চাব পাৰে। আপোনালোকে লিংকটো টাচ কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ধৰণৰ পেজ ওপেন হৈ যাব। फ्रेंड्स, তাৰ পিছত আপোনালোকে কি কৰিব, ইয়াত যে জয়েনিং যে লিখা আছে ক্যাটাগৰি 18+ লিখা আছে, তাৰ তলত যে জয়েনিং বটনটো আছে আপোনালোকে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে হোৱাটসঅ্যাপ বা ক্ৰোম নহলে ভিডমেট বা আদার্স কিবা আপোনালোকে সিলেক্ট কৰি ল'ব। মই হোৱাটসঅ্যাপ গ্ৰুপত এড হ'ব বিচাৰিছো, যেতিয়া মই হোৱাটসঅ্যাপত মই সিলেক্ট কৰিম। হোৱাটসঅ্যাপ সিলেক্ট কৰি পেলাই তাৰ পিছত আপোনালোকে জয়েনিং অটোমেটিকলি আহি যাব। তাত আপোনালোকে ক্লিক কৰি দিব, আপোনালোকে অটোমেটিক জয়েনিং হৈ যাব। তাৰ পিছত আপোনালোকে ইয়াত SMS কৰিব পাৰে, আপোনালোকে ভিডিও শেয়াৰ কৰিব পাৰে। সেইবোৰ ভিডিও আপোনালোকক দিব, তাৰ পৰা আপোনালোকে তেনেকৈ আপোনালোকে জয়েনিং হৈ যাব পাৰিব। फ्रेंड्स, তাৰ ইয়াৰ ভিতৰতো বহুত ধৰণৰ হোৱাটসঅ্যাপ গ্ৰুপ আছে। কিছুমান গ্ৰুপতো আপোনালোক ফুল হৈ থাকিব কিজানি হোৱাটসঅ্যাপ মেম্বাৰছটো, কাৰণ আমাৰ হোৱাটসঅ্যাপ এটা গ্ৰুপত 257টা মেম্বাৰছ ধৰে, তাত কি বেছি মেম্বাৰ নধৰে। সেইকাৰণে কিছুমান মানে হোৱাটসঅ্যাপ গ্ৰুপত মেম্বাৰ ফুল হৈ থকাৰ কাৰণে আপোনালোকে সোমাব নোৱাৰিবও পাৰে। আপোনালোকৰ ইয়াত বহুতটা হোৱাটসঅ্যাপ গ্ৰুপ আছে, আপোনালোকে তাতে তেনেকে জয়েনিং হৈ যাব পাৰিব। তললৈ আৰু বহুত আছে, আপোনালোকে স্ক্ৰল কৰি গৈ থাকিব। আপোনালোকে যেনেকুৱা ধৰণৰ গ্ৰুপ মানে গ্ৰুপত সোমাব বিচাৰিছে আপোনালোকে সেইবোৰ গ্ৰুপ পাই যাব। फ्रेंड्स, আজিলৈ আৰু ইমানে। যদি ভিডিওটো চাই ভাল লাগিছে তেতিয়া হলে এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰি দিব। আৰু আমাৰ চেনেলটোত যদি নতুনকৈ ভিজিট কৰিছে তেতিয়া হলে সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আকৌ আমি পুনৰ লগ পাম আমাৰ আন এটা ভিডিওলৈকে। তেতিয়ালৈকে জয় আই অসম।